নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ আজি মই আপোনালোকক লৈ গৈ আছোঁ যোৰহাটৰ মাজমজিয়াতে থকা মাছৰহাট নামঘৰলৈ। বহুদিনৰ পৰা নামঘৰ ভাগলৈ অহাৰ কথা ভাবি আছিলোঁ, সেইবাবে আজিয়ে আহিলোঁ। আজি যিহেতু বৃহস্পতিবাৰ, গতিকে আজি বৃহস্পতিবাৰ দিনটোত এই নামঘৰ ভাগত গোপিনীসকলে নাম লয়। তাত আমি জনামতে দেওবাৰ দিনটোত ভকতসকলেও নাম লয়। এয়া হৈছে নামঘৰৰ ভিতৰৰ দৃশ্য। এয়া গোপিনীসকলে মাহ প্ৰসাদ ধোৱা পখলাৰ লগতে কটা মেলা কামখিনি কৰি আছে। গোপিনীসকলৰ সৈতে আজি নামত বহিবলৈ পাই আমাৰ খুবেই ভাল লাগিল। জনামতে ইয়ালৈ প্ৰায় লোকেই নিজৰ মনৰ আশা লৈ আহে, গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে আহিব পাৰে। নামষাৰ ইমানেই শুৱলা আছিলে যে মোৰ বহুখিনি ভিডিঅ' বনাবলৈ থাকিয়ে গ'ল, অকল শুনাহে হ'ল। গুৰুজনালৈ মোৰ শতকোটি প্ৰণাম জনাই আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিহেতু নামঘৰৰ ভিতৰত ভিডিঅ'খিনি মই নিজেই কৰিছিলোঁ, গতিকে ভিডিঅ'ত মই ওলাব পৰা নগ'ল, তাৰ বাবে যেন আপোনালোকে বেয়া নাপায়, ধন্যবাদ। মোৰ ফালৰ পৰা মই যিমানখিনি পাৰিছিলোঁ সিমানখিনিয়ে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।